হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া মই মৰ্ণিং উঠিলোঁ আৰু চাহ তাহ খাই মেলি পাছফালে এপাক আহিছিলোঁ। হাঁহকেইজনীক চাওক না, এপাক চাবলৈ আহিলোঁ। মানে সিহঁতে ইমান জঁপিয়াই আছে কিয় বা। তাৰপিছতে দেখিলোঁ যে এয়া ৰাতি বৰষুণ দিছিলে, সৰু গাঁত এটাতে পানী হ'ল। আৰু তাতে সিহঁতে একদম পূৰা উমলি আছে। মানে সৰু সুৰা কিছুমান বস্তু পালে মানুহ যেনেকৈ হেপী হয়, সিহঁতে তেনেকৈ সৰু গাঁতটোতে পানী হোৱাৰ কাৰণে বহুত হেপী হৈ গ'ল। তাতে মানে খেলি আছে আৰু দুইজনে, তাকে অলপ চালোঁ, আপোনালোককো দেখাই দিলোঁ। আৰু এয়া ইফালে মই আহি আছোঁ। এতিয়া কি কৰোঁ আপোনালোকক তাকে দেখাম আৰু চাই থাকক। আৰু কালি মোৰ এখন অনলাইন দুপাট্টা আহিছিলে, মই মানে অৰ্ডাৰ কৰিছিলোঁ যে, সেইটো কাৰণে তো আপোনালোকক অলপ দেখাম বুলি ভাবিছোঁ, চাওকচোন। আৰু এইখন হৈছে দুপাট্টাখন, একদম বহুত বেছি মৰম লগা হয়। আৰু আজিকালি এইখন দুপাট্টা ট্ৰেণ্ডিঙতে আছে, মানে বহুত ছোৱালীয়ে বা বোৱাৰীয়ে লৈ আছে। ময়ো দেখিছোঁ যে ভাবিলোঁ ময়ো লৈ লওঁ, ভাল লাগে দেখিবলৈ। আৰু কালি মই ভিডিঅ'ও বনাইছিলোঁ অকণমান, আপোনালোকক তাকে দেখাম। মানে ৰীল ভিডিঅ' বনাবৰ কাৰণে লৈছিলোঁ। এইফালে হাজবেণ্ড একদম শুইয়ে আছে, এতিয়া 9টালৈকে শুইয়ে আছে, চাওক। গুড ইভিনিং গাইজ, একদম আপোনালোকক মৰ্ণিংহে লগ পালোঁ। আৰু এইফালে এয়া বৰমাহঁতৰ ঘৰত মানে দোৱা হয় যে, তাতে আমি নামাজ পঢ়িলোঁ, খতম পঢ়িলোঁ। আৰু পঢ়ি মেলি এতিয়া এনেই পাকঘৰত আহিছোঁ। তো গাইজ এয়া ধুনীয়াকৈ আমি পঢ়ি মেলি আহিলোঁ, বৰমাই মই। মাছতে বেছিভাগ থাকোঁ আৰু এইখিনি টাইমত। খতম লিখিলোঁ আৰু খতম লিখি এতিয়া অকণমান বৰমাই ভাত বনাই আছে, অলপ ৰখীয়া হৈ আছোঁ মই। কুমুটি এটা আহিল, বপাই বুলি ভয় খোৱালোঁ। আৰু আপোনাক ইণ্টাৰেষ্টিং কথা অলপ ক'ম হা। কথাটো কি আছিলে, কুমটি এটা বৰমা শাৰীখনতে পৰিলে। তাৰপাছতে আৰু বৰমাই কৈছে এইটো বৰবা আহিছে। মই মানে বোলো হ'বও পাৰে। তাৰপিছত বৰবা একেষ্টতে মানে মোৰ গাটো জাপ মাৰিলে, মানে বৰবা বুলিয়ে ধৰি ল'লোঁ আৰু জাপ মাৰিলে। মই একদম জঁপিয়াই হেৰি কৰি দিলোঁ ন। সেয়াই আৰু বাকী কি আৰু আমি ভিতৰত যদি কিবা ফৰিং চৰিং দেখোঁ, খালি বৰবা আহিছে বুলিয়ে ফিল কৰোঁ ন। আকৌ এতিয়া কওক, আছে বুলিও নালাগে, আছে বুলিও নালাগে, নাই বুলিও নালাগে, মানে আহি থকা নিচিনাও লাগে। এতিয়া আপুনি মাতিছোঁ চাহ খাবলৈ, চাহ বাঢ়ি থৈছোঁ, আহক। কৈছে গৈ আছোঁ ৰ। তেনেকৈ কৈ এতিয়ালৈকে বাট চালোঁ, মানুহ নাই। মানে পৃথিৱীৰ পৰা বিদায় লৈ গ'ল আৰু। তাকে এতিয়া অন্তৰলৈ অহা নাই মৰিবলৈ। কি ক'ম দুখৰ কথা। সেয়াই আৰু কি ক'ব, চবৰে এনেকুৱা হয়। পৃথিৱীৰ পৰা সকলো এদিন যাবই লাগিব, বেয়া লাগে তথাপিও। সেয়াই এতিয়া এনেই এপাক বহি আছোঁ আৰু এইখন বিচনাতে বৰবা শুইছিলে। আৰু ইফালে টিভি চাই থাকে, বহুত কিতাপ পঢ়ে, মানে বহুত জ্ঞানী মানুহ আছিলে। পঢ়াই শুনাই বহুত বেছি চোকা আছিলে। আৰু কি ক'ম তাকে। আৰু এতিয়া মই ঘৰত যাম, ঘৰলৈ যাওঁ আৰু বৰমাক মাত দিওঁগৈ। মই যাওঁ দেই বৰমা, থাকক। আৰু ল'ৰাটো আহিছে নহয়, একেলগে থাকিব। হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া হৈছে এতিয়া মৰ্ণিং, আপোনালোকক দেখালোঁ চাহ তাহ খাই মেলি। এয়া এইফালে নাইৰা কিবা এটা লৈ আহিছে। কি লৈ আহিছে ঐ নাইৰা? কিবা ববিতা দিয়ে দি পঠিয়াইছে। কিবা এটা দি পঠিয়াইছে। এতিয়া স্কুল নগ'লা আজি? বন্ধ, গৰমৰ বন্ধ। অঁ, গৰম বন্ধ। এয়া নাইৰা, থলানে নাই বাতিটো? অঁ, কালি দুৱাৰ মানে কিবা দি পঠিয়াইছে ন। এয়া নাইৰাক দেখাই দিছোঁ। নাইৰা একদম বাতি কাত দি একেবাৰে চুলি তুলি। দীঘল কৰিব, বান্ধিব পাৰিব ন। ভাল আৰু খবৰ খাতি, কি খালা ঘৰত? চাহ। অঁ, আৰু এইফালে একদম ইভিনিং আকৌ আমি কিবা পেটিছ আনিছিলে, তাকে খাব লৈছোঁ। তাৰপিছতে ভিডিঅ'টো ভাবিছোঁ ইমানতে খতম কৰি দিওঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।